ঘৰত সৰুকৈ নাম এভাগ পাতিছিলোঁ। তাৰপিছতে জলকীয়া বহুতখিনি জলকীয়া কেঁচা জলকীয়া থাকি গ'ল। জলকীয়াখিনিতো পেলাই দিব নোৱাৰোঁ, সেইকাৰণে কি কৰিলোঁ, ভাবিলোঁ আচাৰকে অলপ বনাই ৰাখোঁ, তেতিয়া মাজে মাজে উলিয়াই খাই থাকিব পাৰিম। এইটো আছিলে কেপচিকাম। গতিকে এতিয়া এইখিনিকে সৰু সৰুকৈ কাটিলোঁ, এইটো আচাৰ বনাই থৈ দিলোঁ। ইয়াৰ গুটিও পেলাই দিয়া নাই, মানে গুটিখিনি তেলত সোমাই গ'লে ইয়াৰকণ খাই টেষ্টটো ভাল লাগে, সেইকাৰণে এনেকৈ কাটি লৈছোঁ। তাৰপিছতে ইয়াতে অলপ নিমখ গোটেই জলকীয়াখিনি কাটি হৈ গ'ল। ইয়াতে অলপমান হালধি দি দিওঁ। আৰু অলপমান মিঠাতেল, কেঁচা মিঠাতেল ইয়াতে দি দিছোঁ। তাৰমানে কি হয়, সৰহীয়াকৈ জলকীয়া কেঁচা জলকীয়া আনিলে খাবলৈও নহয়, কম মানুহ থকা ঘৰত, আৰু মানে শুকাই যায়, নষ্ট হৈ পাছত পেলাই দিব লাগে। সেইকাৰণে ভাবিলোঁ এই পদ্ধতিটোকে কৰি থওঁচোন বাৰু, আপোনালোকে এনেকুৱা কৰিবচোন বাৰু দেই। ইয়াৰ পিছত মই জলকীয়াখিনি তেলত ভৰাই ৰাখিম, মানে কেৰাহীত অকণমান তেল দি কেনেকৈ ভৰাই থওঁ। এতিয়া কাটি লোৱা জলকীয়াখিনি অকণমান তেল দিম। অকণমান তেল দিছোঁ, বেছি তেল নিদিওঁ, কাৰণ জলকীয়াত এনেও জ্বলা, আৰু জ্বলাটো স্বাস্থ্যৰ কাৰণে বা পেটৰ কাৰণে ইমান ভালো নহয়, কিন্তু নষ্ট হোৱাৰ ভয়ত কেঁচা জলকীয়াখিনি কাটি লৈছোঁ। আৰু ইয়াতে অলপমান তেলখিনি গৰম হ'লত অলপমান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দিছোঁ। এতিয়া গেছটো অফ কৰি দি এই জলকীয়াখিনি ইয়াতে দি দিছোঁ। গেছটো অফ কৰি জলকীয়াখিনি দি দিছোঁ। আৰু ইয়াতে অলপমান ভিনেগাৰ দি দিম। এইটো ভিনেগাৰ অলপ দি দিছোঁ। লাহেকৈ ঠাণ্ডা হ'বলৈ দিম, ঠাণ্ডা হ'লে এতিয়া জলকীয়াখিনি ঠাণ্ডা হৈ গ'ল। তেতিয়া এটা পৰিষ্কাৰ চিচাৰ বটলত এইখিনি মই ইয়াতে ভৰাই ৰাখিছোঁ। একেবাৰে সহজ, কিন্তু মানে নষ্ট নহয়। গোটেইখিনি আছিলে কেঁচা জলকীয়া, তাতো আৰু কেইটামান পকাও আছিলে। তাৰোপৰি আমাৰ ঘৰত মানুহো কম, আৰু জলকীয়া খোৱা মানুহ নাই, গতিকে এইখিনি এনেকৈ বনাই ৰাখি থৈছোঁ। আলহী আহিলে দিবলৈও হ'ব, আৰু কেতিয়াবা মন গ'লে বোলে নহয় অলপ জ্বলা খাবলৈ মন গৈছে, তেতিয়া ইয়াৰ পৰা উলিয়াই খাব পাৰিম। ইয়াৰ বটল হৈছে, আৰু এবটল
অকণমান কেঁচা মিঠাতেল ইয়াৰ ওপৰত দি দিম। এয়া দেখিছে নহয়, অকণমান কেঁচা মিঠাতেল দি দিছোঁ। ইয়াতো তেনেকৈ অকণমান কেঁচা মিঠাতেল। বহুত দিনলৈ ভাল হৈ থাকিব। ইয়াত মানে খালি পানী মানে লগাব নালাগিব, খুব শুকানকৈ কৰিব লাগিব বস্তুটো। এয়া নাম পাতি থাকি যোৱা জলকীয়াৰে এয়া 2 বটল আচাৰ বনাই পেলালোঁ। হয়, কেতিয়াবা বস্তুবিলাক আমি এনেই আলৈ আথানি কৰোঁ, কিন্তু খুব সহজ উপায়েৰে বস্তুবিলাক ধৰি ৰাখিব পাৰি। এতিয়া এই কেঁচা জলকীয়াখিনি সৰু সৰুকৈ কাটি অকণমান নিমখ হালধি দি এটা ৰ'দত শুকুৱাই লৈ আৰু সেইখিনি কেৰাহীত অকণমান গৰম তেল দি তাতে পাঁচফোৰণ কেইটামান দি আৰু ভিনেগাৰ অকণমান দি এনেকৈ বটলত থৈ দিলে বহুত দিনলৈ এই বস্তুটো ভালে থাকিব। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। খুব কম সময়তে সহজ উপায়েৰে কৰা জলকীয়া আচাৰ।